Hello viewers, welcome back to my channel Nayan J Vlogs. বহুত দিন ব্লগ ভিডিঅ' বনোৱা হোৱা নাই আৰু আজি গাড়ী এখনৰ ভিতৰৰ মানে দেখা নাই চাগে আগতে মোৰ চেনেলত মনোজ কুমাৰ দত্ত মাইম এক্টৰ দুলিয়াজনৰ প্ৰতিজ্ঞা বহুত আগৰ পৰা মাইম কৰি আছে। মনোজে কিবা এটা ক'বা নেকি? কি ক'ম আজি পিকনিক খাবলৈ ওলাইছোঁ প্ৰতিজ্ঞাৰ হৈ পিকনিক খাবলৈ ওলাইছে আৰু মই ভিডিঅ' বনাব ওলাইছোঁ। মানে কথাটো এনেকুৱা হ'ল পিকনিকৰটো ভিডিঅ' বনোৱা হোৱাই নাই, বহুতে বনাইছে। মই ভাবিলোঁ কিবা এটা বনাওঁ বুলি আহিলোঁ আৰু দেখাই আছোঁ আপোনালোকক। আগৰ ভিডিঅ'খিনি কৰা নহ'ল, মানে আপোনাৰ এই কিমানজন মানুহ হ'ব, 16জন মান হ'ব চাগে, 16জন মান মানুহ ল'ৰা হ'ব। তাৰপিছত আহিব হেৰি বজাৰটো কৰা হোৱা নাই। আমি এতিয়া বজাৰলৈ গৈ আছোঁ। মনোজে মোৰ ঘৰলৈ গৈ পিনে মই আচলতে বজাৰৰ সেইখিনি ল'ম, কি ক'ম আপুনি চাই থাকক ভিডিঅ'টো নে কি কয়। আহক, গতিকে ভিডিঅ'টোৰ মাজলৈ সোমাই আহক আৰু ভিডিঅ'টো মই ষ্টাৰ্ট কৰোঁ। এয়া বজাৰৰ ওচৰ আহি পালোহি। বজাৰৰ ফালে গৈ আছোঁ আমি। আহিয়ে প্ৰথমতে দেখিছোঁ ফুল। এতিয়া প্ৰথমতে বজাৰত আহি বজাৰৰ লিষ্টখন উলিয়াব লাগে। লিষ্টখন মনোজ কুমাৰ দত্তৰ ওচৰত আছে লিষ্ট, আৰু লিষ্টখন ওলোৱাৰ পিছত কি বজাৰ প্ৰথমতে চাগে কি লোৱা হ'ব? গাহৰিটোৱে লোৱা হয় নেকি প্ৰথমতে? গাহৰি প্ৰিয় ৰাইজ, গাহৰিটো মেইন আইটেম। কি থাকিব? গাহৰি, লোকেল মুৰ্গী ইয়াত ওলাইছে। লৈ ল'লোঁ লোকেল মুৰ্গী। ইয়াক আজি বঠা হ'ব, বট। পিকনিক খোৱা মানুহ বহুত, কিন্তু কাম কৰা মানুহ অকল দুটা। ভিডিঅ' বনাবলৈ আহিলোঁ, আহি ইয়াত মই এতিয়া কাম কৰিবলগীয়া হৈছে। দেখিছে এইবোৰ ল'লোঁ, আলু, তাৰপিছত পিঁয়াজ, বিলাহী, এইবিলাক বজাৰ কৰি আছোঁ। গাহৰি, লোকেল মুৰ্গী, তামাম পিকনিক। অকল দুটাই মানুহ, কাম কৰা মানুহ। চাই থাকক ভিডিঅ'টো আগলৈকে, দেখি থাকিব আৰু কি কৰোঁ। মেইন বস্তুটো হৈছে পিকনিকৰ জুই। এতিয়া জুইটোৰ কাৰণে আমিতো খৰি চৰিবিলাকৰ অলপ অসুবিধা, সেইটো কাৰণে আহি গ'লোঁ টেণ্ট হাউচতে চিলিণ্ডাৰ, বাৰ্ণাৰ চব ৰেডি কৰি আছে। অঞ্জন বৰদলৈ এইটো আহি ওলাইছেহি। ৰাতিপুৱাৰ পৰা ফোন কৰি মনোজে মাতিছে ইয়াক, আহি জাষ্ট ওলাইছে। কিয় ইমান দেৰি হ'ল তোমাৰ? আহোঁতে নাই, আচলতে বেলিটোৱে ৰাস্তাত বাট আগতি ধৰিলে, সেইকাৰণে বেলিটোক অঁতৰাই মেলি আকৌ আহিবলগীয়া হৈছে। ৰাস্তাত বেলিটোৱে বাট আগতি ধৰিলে। আহা ভিতৰলৈ আহা। ফাইনেলি আমাৰ গোটেই কামবিলাক হৈ গ'ল। মানে অলপ সময় হ'ল, আপোনাৰ এতিয়া প্ৰায় 11মান বাজিছে, 11টাই বাজিছে। আৰু সময় মানে হোৱাৰ কাৰণটো হ'ল যে 11:06, অঞ্জনে কৈছে 11:06। মানে সময় হোৱাৰ কাৰণটো হ'ল আমি কি কৰিছোঁ, মানে আপোনাৰ যিবিলাক আদা নহৰু এইবিলাক পিচিব লাগে নহয়, তাত গৈনো কেনেকৈ পিচিম, সেইটো কাৰণে মনোজৰ ঘৰতে পিচি ল'লোঁ। পিচি আকৌ মুৰ্গীটো গোটাকৈ আনিছিলোঁ, সেইটো ইয়াতে কাটি লৈ বস্তুখিনি ৰেডি কৰি বাকীখিনি হৈ গ'ল। এতিয়া জেগাত গৈ আছোঁ, বেছি দূৰ নহয়, দিহিঙত আমি পিকনিক খাম। দিহিঙত পিকনিক খাম। গতিকে চাই থাকক ভিডিঅ'টো। আমি প্লেচত গৈ এতিয়া বেছি মানে সময় ৱেষ্ট নকৰোঁ, ডাইৰেক্ট খানাত লাগি যাম গোটেইখিনি মিলি। গতিকে চাই থাকক ভিডিঅ'টো। বস্তু নমাই আছে আমাৰ এজনকতো দেখিবলৈ পোৱা নাযায়। আজি বহুত দিনৰ মূৰত দেখিছোঁ, এই বস্তু লৈ গৈ আছে এজন। এই পাতিখিনি লৈ আনচোন, কোনোবা ছোৱালীখিনি চলো।
আছে দেই স্পেচিয়েল মানুহ প্ৰায় কিছুমান ইউটিউব চেনেল ওলাই থাকে দেখিছে না তাৰ হাঁহি চক তাৰ হাঁহি চক কিবা এটা কোৱা কেনেকুৱা পিকনিকটো খাই কেনেকুৱা কিবা এটা মানে পিকনিক মানে এনেকুৱা লাগিছে আমি খালোঁ একজনে খালোঁ দুইজনে খালোঁ কিন্তু মানে এনেকুৱা আজি মানে যিটো পিকনিক হৈছে একচুৱেলি সেইটো পিকনিক নিচিনা লগা নাই মানে আচ্ছা কেনেকুৱা মানে কি খালা তুমি নো ইমান দিন কি খালা মানে এক জানুৱাৰী খালা 2 জানুৱাৰী খালা কি খালা নো এইটো যে ইমান বেলেগ পাইছা তুমি কি পালা মানে কি আৰু মানুহখিনি মানে যোনটো মানে অন্তৰংগন আচ্ছা অন্তৰংগন সেইটো ভাল লাগিছে মানে মানুহখিনিৰ লগত মানে মিলিছে মানে সেইটো মিলিছে একচুৱেলি সেইটোৱে বাকী ভাল লাগিছে বহুত ভাল লাগিছে বহুত এনজয় কৰিছোঁ আপোনালোকে যদি ভিডিঅ'টো দেখি আছে তেতিয়াহ'লে মানে যদি চাই আছে ভিডিঅ'টো তেতিয়া গম পাবই ভাতটো কিহৰ লগত খাইছা ভাতটো আছে আজি গাহৰি আৰু চিকেন দুইটা একেলগে লৈছোঁ ভাজিছে একো লোৱা নাই চাটনি লৈছোঁ পিঁয়াজ লৈছোঁ নিমখ লৈছোঁ জলকীয়া লৈছোঁ নেমু লৈছোঁ আজি চাজি বাৰু বনোৱা নাই আমাৰ যিসকলে চাই আছে গম পায় আজি বনোৱা নাই বুলি অঁ আজি মানে নিমখ আৰু কি বুলি কয় গাহৰি আৰু চিকেন একদম ৰন্ধা বনাইছে বহুত বঢ়িয়া বনাইছে টিপ টপ বনাইছে ৰন্ধা বহুত মানে লগৰ লগতে বহুত ভাল কুকিং কৰে দেই নৰেন্দাই দি দিছে মালটো ঠিক আছে কোৱা বঢ়িয়া বঢ়িয়া আৰু এটা আছে আপোনালোকে লাহে লাহে দেখিব গমো পাব লাহেকৈ ক'ত আছে কেনেকৈ আছে কি কৰি আছে কি কৰা নাই আমিতো একদম সৰুৰ পৰা লগ পোৱা লোৱা এনেতো আমি পিলু বুলি ভাবোঁ দিব্যৰঞ্জন বৰুৱা এয়া আৰু দিব্যৰঞ্জন বৰুৱাই কিবা এটা ক'ব আজি খালি এনেই নকয় দিব্যৰঞ্জন বৰুৱা এনেই কেমেৰাৰ আগত নাহে খুব কম আহে কিন্তু আজি আহিছে কাৰণ আছে আৰু কাৰণটো আপোনালোকে নিজে নিজে গম পাব দেখিব জেগাই জেগাই গতিকে কিবা এটা কোৱা দিব আজি ভাল হৈছে আমাৰ পিকনিকটো নয়নে অকলে তাৰ প্ৰচেষ্টাত মনোজৰ প্ৰচেষ্টাত পিকনিকটো সুন্দৰ হৈছে অকণমান আমাৰ বিকল্প সৃষ্টি এটা হৈছিল নাই একো নাই এইটো হৈ যায় লগৰ মাজত নহয় আচলতে এইটো আমাৰ গেছৰ প্ৰব্লেম এটা হৈছিল কিন্তু মুনীন্দ্ৰই তাৰ পৰিকল্পনা আৰু প্ৰণামিকা তাৰ পৰিকল্পনাটো কৰিলে আৰু সুন্দৰভাৱে ভিডিঅ'ত কি বুলি কয় পিকনিকটো আৰম্ভ হৈছে আমাৰ আৰু শেষো হ'ব সেনেকৈ সুন্দৰভাৱে ভাল হৈছে খানা চানা চব ঠিক হৈছে আপোনালোকেও যদি খাব পাৰে আহিবলৈ পাৰে আহক খালি আমি এনেই কৈছোঁ আৰু ক'বলগীয়া কথা মাংস টেষ্টি হৈছে ধন্যবাদ এইফালে ধন্তি আকৌ আহিলে ধন্তি মাংস টেষ্টি হৈছে চিকেনটো কোনে বনাইছিলে চাই থাকক ভিডিঅ'টো লাষ্ট পৰ্যায় আহি পাইছোঁহি গতিকে শেষ কৰিম ভিডিঅ'টো বেছি সময় নাই এই যিটো জেগাত আমি খাইছিলোঁ জেগাটো ধুনীয়াকৈ চাফ চিকুণ কৰি দিলোঁ আপোনালোকে চালে দেখিব ওচৰে পাঁজৰে একো হেৰি নাই লেতেৰা কৰি থোৱা নাই ধুনীয়াকৈ চাফ চিকুণ কৰি এইবোৰ জ্বলাই দিলোঁ এইফালে জুই জ্বলি আছে জ্বলাই দিলোঁ আৰু পিকনিক খাবলৈ আহিলে ওচৰৰ যিটো পৰিৱেশটো চাফা কৰি থৈ যাব লাগে আৰু এয়া গোটেইবিলাক ইয়াৰ পৰা যাব লৈছোঁ এতিয়া চবে নিজৰ বাচন বৰ্তন ধুই চব ৰেডি এইফালে গোটেইবিলাক থিয় হৈ আছে গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আজি খালোঁ দেই বৰ ধুনীয়াকৈ খালোঁ চিকেন বৰ ধুনীয়া বনালেই টিপ টপ খালোঁ ভাত মানে মাংস গোটেইখিনি খালোঁ খানাটো খাই মেলি এতিয়া সামৰণি মাৰিছোঁ আৰু বহুত মজা এইফালে এইজনৰ গতিকে এইজন এই আঁতৰি দিছে হাঁহি দিছে বহুত মজা ইহঁত দুজন তাৰপিছত সেই আজিলৈকে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ গতিকে বাই বাই টিল দেন বাই বাই আৰু লাইক কৰিব অনাগত ভিডিঅ'লৈ আৰু ছাকচেছ কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পালে যদি আপুনি মোৰ চেনেলত নতুন আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব ঠিক আছে তেতিয়াহ'লে বাই বাই